নমস্কাৰ আপোনালোকে চাই আছে আসাম ডিজিটেল ইনফো আসাম এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ নিযুক্তিৰ লগত জড়িত বা নিযুক্তি প্ৰক্ৰিয়াৰ লগত জড়িত এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যোৱা জুলাই মাহ মানতে আমি এটা খবৰ পাইছিলোঁ যে আসাম এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত প্ৰায় 2500 মান খালী পদ আছে বা ভেকেন্ট পোষ্ট আছে আৰু তাৰ বিজ্ঞাপন প্ৰকাশ পাব আৰু সেই জুলাই মাহৰ খবৰটোতে আমি গম পাইছিলোঁ যে যোৱা আগষ্ট মাহৰ দ্বিতীয় সপ্তাহত এই 2500 মান পোষ্টৰ বিজ্ঞাপন প্ৰকাশ পাব কিন্তু এটো আপোনালোকে জানে যে ডিসেম্বৰৰ মাহ কিন্তু এতিয়ালৈকে ইয়াৰ কোনো ধৰণৰ বিজ্ঞাপনৰ খবৰ আমি পোৱা নাই বা নিযুক্তি প্ৰক্ৰিয়াৰ খবৰ আমি পোৱা নাই কিন্তু এই মুহূৰ্তত সেই নিযুক্তিৰ প্ৰক্ৰিয়াৰ লগত জড়িত এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এটা হেহতীয়া খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ভিডিঅটো শেষলৈকে চাব তেতিয়া সকলোখিনি কথা সুন্দৰকৈ গম পাব আৰু এই চেনেলটো নতুন যদি চেনেলটোত পোন প্ৰথমবাৰৰ বাবে ভিজিট কৰিলে আপোনালোকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব কাৰণ আমি আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'ই শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰোঁ দৈনিক অসম বাতৰি কাকতত এটা অতিকে গুৰুত্বপূৰ্ণ বাতৰি এটা প্ৰকাশ পাইছিলে বা খবৰ এটা আমি দেখিবলৈ পাইছিলোঁ আৰু সেই খবৰটো এই নিযুক্তি প্ৰক্ৰিয়াৰ লগত জড়িত আছিল আপোনালোকে নিশ্চয় হেডলাইনটো দেখা পাইছে যে কৃষি বিভাগত 1837টা পদ খালি বিত্ত বিভাগে অনুমোদন নিদিয়াত নিযুক্তি প্ৰক্ৰিয়াত অনিশ্চয়তা ইয়াতে বহুখিনি আপোনাৰ কথা আছে আপোনালোকে সেই কথাখিনি পঢ়ি ল'ব বা স্ক্ৰীনশ্বট মাৰি ল'ব এইটো বা আমাৰ যিখন ফেচবুক পেজ আছে মানস প্ৰতিম আসাম এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই আমাৰ ফেচবুক পেজৰ লিংকটো দি দিছোঁ তাত এই বাতৰি কাকতৰ এই যিটো এইখিনি অংশ মই আপোনালোকক তাত দি দিছোঁ আপোনালোকে চাই ল'ব ইয়াত আছে যে বিভাগটোৰ পৰা পোৱা তথ্য অনুসৰি বৰ্তমানে বিভাগটোত বিভিন্ন শাখাৰ 1837টা পদ খালী হৈ আছে এই পদসমূহৰ ভিতৰত কৃষি সম্প্ৰসাৰণ সহায়কৰ 1581টা পদ কনিষ্ঠ বৰ্গৰ সহায়ক হেডকোৱাৰ্টাৰ 47টা অৰ্থাৎ 47টা জিলা পৰ্যায়ৰ কনিষ্ঠ বলৰ সহায়ক আপোনাৰ 153টা ষ্টেনোগ্ৰাফাৰৰ 8টা ষ্টেনো টাইপিষ্ট 5টা ইলেক্ট্ৰিচিয়ান 4টা ক্ষেত্ৰ তদন্তকাৰী 24টা জুট মেকানিক 6টা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী 9টা এনেকুৱা ধৰণৰ পদসমূহ খালী আছে গোটেইখিনি আপোনালোকে ডিটেইলছত পঢ়ি ল'ব মই কেৱল ইম্পৰ্টেণ্টখিনিহে আপোনালোকক কৈ দিছোঁ ইয়াতে আৰু কেইটামান লাইন আছে ইম্পৰ্টেণ্ট লাইন যে ইয়াত কৈছে যে সূত্ৰটোৱে জনোৱা মতে কৃষি সম্প্ৰসাৰণ সহায়ককে ধৰি আন পদসহ মুঠ 1837টা পদৰ নিযুক্তিৰ বাবে বিভাগে বিজ্ঞাপন পৰ্যন্ত সাজু কৰি ৰাখিছে কিন্তু চৰকাৰৰ ফালৰ পৰা উপযুক্ত সঁহাৰি নহাত সেয়া উলিয়াই দিব পৰা নাই সূত্ৰটোৱে কয় চলিত বৰ্ষৰ মাৰ্চ মাহৰ পূৰ্বেই বিজ্ঞাপন প্ৰকাশৰ যোজা চলাই পৰীক্ষা অনুষ্ঠিত কৰি নিযুক্তি দিয়ালৈকে সকলো কাম পৰিচালনাৰ বাবে বেচৰকাৰী সংস্থাকো নিয়োগ কৰা হৈছিল কিন্তু অসম আৰক্ষীৰ এছআই পদৰ যি নিযুক্তিৰ যি কেলেংকাৰী ৰাজ্যৰ সৰ্বত্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ পিছত পূৰ্বৰ সকলো ব্যৱস্থা বাতিল কৰে চৰকাৰে উল্লেখ্য যে শেহতীয়াকৈ নিৰ্বাচনলৈ মাথো কেইবামাহ বাকী থকা অৱস্থাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা 17 ডিচেম্বৰত সকলো বিভাগকে খালী পদসমূহ পূৰণৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে সূত্ৰটোৱে জনোৱা মতে এই পদখিনিত নিযুক্তিৰ বাবে সকলো ব্যৱস্থাই আগতীয়াকৈ কৃষি বিভাগে সাজু কৰি থৈছে অপেক্ষা মাথো চৰকাৰৰ সেউজ সংকেতৰ বাকীখিনি আপোনালোকে পঢ়িব ইয়াতে মই আৰু কেইটামান ইম্পৰ্টেণ্ট লাইন আছে এইখিনি কৈ দিছোঁ যে কৃষি বিভাগৰ বিশেষ সূত্ৰই জনোৱা মতে পৰীক্ষা পতাৰ বাবে হ'বলগীয়া খৰচৰ হিচাপ বিত্ত বিভাগে কিছুদিন পূৰ্বে বিভাগৰ পৰা নিছে যদিও বিত্তীয় অনুমোদনৰ কোনো ধৰণৰ নিৰ্দেশ এতিয়ালৈকে পোৱা নাই বিত্তীয় অনুমোদন যেতিয়ালৈকে নাহে তেতিয়ালৈকে বিজ্ঞাপন প্ৰকাশ পৰীক্ষা অনুষ্ঠিত কৰাৰ কোনো প্ৰশ্নই নাহে বুলি সূত্ৰটোৱে লগতে কয় তদুপৰি অহা বছৰৰ জানুৱাৰী মাহতো যদি পৰীক্ষা পতাৰ বাবে বিত্তীয় অনুমোদন চৰকাৰে দিয়ে তথাপি বৃহৎ এই নিযুক্তিৰ প্ৰক্ৰিয়া নিৰ্বাচনৰ পূৰ্বে শেষ হ'ব বুলি হ'বনে নাই তাতো সন্দেহ আছে বুলি ৰাজ্যৰ সচেতন মহলে মত প্ৰকাশ কৰিছে গতিকে এটা ইম্পৰ্টেণ্ট খবৰ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনালোঁ খবৰটো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আপোনালোকৰ মতামত আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানেই ধন্যবাদ নমস্কাৰ